সো আমি লাষ্ট ক্লাছত চালো কি স্পীড আৰু ভেলোচিটি নহয় সো আজি আমি চাম এক্সিলাৰেশনৰ বিষয়ে সো যেতিয়া যিকোনো বস্তু এটা মুভ কৰি থাকে বা মোশনত থাকে মানে বস্তু এটা যেতিয়া মোশনত থাকে তেতিয়া আমি কি পাও তাৰ ডিসটেন্স চেঞ্জ হ'ব পাৰে মানে তাৰ ডিসপ্লেসমেন্ট চেঞ্জ হ'ব পাৰে আৰু যদি এটা বস্তু মোশনত থাকে বা আমি যদি নিজৰ কথাই কওঁ বা তোমাৰ কথাই ভাবা তুমি যেতিয়া স্কুললৈ যোৱা তুমি এটা স্পীডতে গৈ থাকা নে নহয় তোমাৰ স্পীড কি চেঞ্জ হৈ থাকে আগত কিবা পইছা আমি স্পীড কমাই দিছো মানে বা যদি আমি বাইকখন লৈ গৈছো বা এখন কাৰ লৈ গৈছো আমি কি কৰিম আগত কিবা এটা বস্তু আহিলে আমি স্পীড কমাই দিওঁ ব্ৰেক মাৰিলে স্পীড কমি যায় আৰু যদি ৰাস্তাৰ ফিৰে আমি কি আমি জোৰত যাওঁ হয়নে ঠিক তেনেকুৱাকৈ প্ৰত্যেকটো বস্তুৰে কি হৈ থাকে যে স্পীড বা ভেলোচিটি আমাৰ কি হয় ডিউৰিং মোশন মানে মোশনৰ টাইমত কি হ'ব পাৰে চেঞ্জ হ'ব পাৰে হয়নে মে বি চেঞ্জ এনেকুৱা নহয় যে স্পীড বা ভেলোচিটি এটা কি ফিক্স বস্তুটো নহয় কিহটো কি হ'ব পাৰে চেঞ্জ হ'ব পাৰে হয় যদি স্পীড চেঞ্জ হয় বা ভেলোচিটি চেঞ্জ হয় আমি তাৰো কি ক'ব পাৰোঁ পাৰ ইউনিট চেঞ্জ পাব পাৰোঁ হয় সো ভেলোচিটি চেঞ্জ যদি হয় পাৰ ইউনিট টাইমত তাৰ আমি কি চেঞ্জ উলিয়াব পাৰোঁ মানে ভেলোচিটি মই যদি কওঁ যে ভেলোচিটিৰ কথা ক'লোঁ মই ক'লোঁ যে ফাৰ্ষ্ট ভেলোচিটি মই ক'লোঁ ফাৰ্ষ্ট আমাৰ কিমান আছিলে v1 হয় সেকেন্ড আমি কি পালোঁ যিকোনো বস্তুৰে ভেলোচিটি আমি কি পালোঁ v2 পালোঁ সো ভেলোচিটি আমাৰ কি হৈছে v1 ৰ পৰা v2 লৈ চেঞ্জ হৈছে ফাৰ্ষ্ট মানে কি আমাৰ ইয়াতে এটা টাইম আছিলে যদি মই এইটো কওঁ যে টাইম কি জিৰ' টাইমত ভেলোচিটি কি আছিলে v1 ইটো আমি ক'লোঁ যে টাইম আমি t বুলি ক'লোঁ আমি যিকোনো টাইম ল'লোঁ কেপিটেল t সো কেপিটেল t টাইমত ভেলোচিটি কিমান হ'ল v2 সো 0 ৰ পৰা t টাইম গৈছে টাইম কিমান গৈছে 0 ৰ পৰা t মানে t টাইম লাগিছে কি হতে v1 ৰ পৰা v2 লৈ ভেলোচিটি চেঞ্জ হতে সো যদি মই ইয়াতে ভেলোচিটি চেঞ্জটো আমি পাৰ ইউনিট টাইমৰ কাৰণে ফাইন কৰোঁ ঠিক আছে যদি আমি পাৰ ইউনিট টাইমৰ কাৰণে ভেলোচিটি চেঞ্জ ফাইন কৰোঁ তেতিয়া আমি তাক কি বুলি কয় এক্সিলাৰেশন বুলি কয় ঠিক আছে সো এক্সিলাৰেশন মানে কি যদি আমি ডেফিনিশন লিখো যদি আমি ডেফিনিশন চাও এক্সিলাৰেশনৰ change in velocity per unit time is known as acceleration is known as the acceleration of the object ঠিক আছে যিকোনো এটা বস্তুৰ পাৰ ইউনিট টাইমত তাৰ ভেলোচিটি যিমানখিনি চেঞ্জ হয় পাৰ ইউনিট টাইমত বস্তু এটাৰ ভেলোচিটি যিমানখিনি চেঞ্জ হয় তাক আমি কি বুলি কওঁ এক্সিলাৰেশন বুলি কওঁ ঠিক আছে সো এক্সিলাৰেশন আমি আৰু বেলেগ ধৰণৰ লিখিব পাৰোঁ সো আমি আগতে যেনেকৈ ভেলোচিটি লিখিছিলোঁ তেনেকৈ আমি লিখিব পাৰোঁ অৰ এক্সিলাৰেশন কেনেকৈ লিখিব পাৰোঁ আমি ৰেট অফ চেঞ্জ অফ velocity is known as rate of change of velocity is known as the acceleration ঠিক আছে আমি এনেকৈ লিখিছিলোঁ আগতে আমি জানো ৰেট অফ চেঞ্জ মানে কি ৰেট অফ চেঞ্জ মানে পাৰ ইউনিট টাইমত যিমানখিনি চেঞ্জ হৈছে মানে ইউনিট টাইমত যিমানখিনি বস্তুটো চেঞ্জ হৈছে তাক আমি কি বুলো ৰেট অফ চেঞ্জ এনেকৈ লিখোঁ হ'ল সো ইয়াত আমি কি লিখিলোঁ যে এক্সিলাৰেশন আমি কি লিখিলোঁ চেঞ্জ ইন ভেলোচিটি পাৰ ইউনিট টাইম বা আমি কি ক'লোঁ যে ৰেট অফ চেঞ্জ ইন ভেলোচিটি পাৰ ইউনিট টাইম তাৰপৰা যদি আমি এক্সিলাৰেশন আমি এটা ফৰ্মুলা বনাওঁ কেনেকুৱা পাম সো আমি এক্সিলাৰেশন কেনেকুৱা পাম এক্সিলাৰেশন ইজ ইকুৱেল টু আমি কি লিখিলোঁ চেঞ্জ ইন ভেলোচিটি পাৰ ইউনিট টাইম বুলি ক'লে আমি কি টাইমেৰে ডিভাইড কৰোঁ টোটেল টাইমেৰে ডিভাইড কৰোঁ হয় সো টোটেল টাইমেৰে ডিভাইড কৰিম কাক ডিভাইড কৰিম আমি কাক ডিভাইড কৰিম চেঞ্জ ইন ভেলোচিটি সো আমাৰ কি হ'ব এক্সিলাৰেশন ইজ ইকুৱেল টু আমি কি লিখিব পাৰোঁ চেঞ্জ ইন ভেলোচিটি পাৰ ইউনিট টাইম তাৰমানে কি কৰিম আমি টোটেল টাইমেৰে ডিভাইড কৰিম হয় ডিভাইডেড বাই টোটেল টাইম হৈ গ'ল আচ্ছা এতিয়া আমি লিখোঁ আমি যদি ইয়াক আমি অলপ ভালদৰে লিখোঁ আমি কেনেকৈ লিখিব পাৰোঁ এতিয়া সো আমি যদি কওঁ ইফ an object
if an object is initially moving at speed v1 and if the object changes its speed changes its okay to speed to velocity likhi do initial velocity if the object changes its velocity from v1 to v2 at time t, then so আমি কি কৈছো এতিয়া if an object is initially moving at velocity v1 তাৰমানে যিকোনো এটা অবজেক্টৰ কথা কলো আমি অবজেক্টটো আমি কি ইনিশিয়ালি v1 velocity মুভ কৰিছিলে আৰু আমি কি কলো যে if the object changes its velocity from v1 to v2 at time t মানে কি t টাইমত কি কৰিলে যেটো velocity হৈছে velocity আমাৰ কি হৈছে v1 ৰ পৰা v2 লৈ চেঞ্জ হৈছে ঠিক আছে t টো আমাৰ কি টাইম velocity আমাৰ কি হৈছে এইখিনি টাইমত v1 velocity পৰা v2 velocity লৈ চেঞ্জ হৈছে মানে velocity সো আমি ইয়াৰ কাৰণে কি পাম ফাৰ্স্ট আমি চালো চেঞ্জ ইন velocity সো এইখিনি বাৰু জাস্ট ব্ৰেকেটত থৈ দিবা চেঞ্জ ইন velocity আমি কি পাম যদি আমি যি কোনো বস্তু আমি চেঞ্জৰ কথা কও চেঞ্জ আমি কেনেকৈ পাও ফাইনাল মাইনাস ইনিশিয়াল সো চেঞ্জ মানে কি আমাৰ যি কোনো বস্তু যদি আমি চেঞ্জ বুলি কও এখন লিখি লব পাৰা চেঞ্জ উলালে আমি কি কৰো ফাইনালটো আমি মাইনাস কৰি আমি কি ইনিশিয়ালৰ লগত ফাইনাল ভ্যালু আমি কি ইনিশিয়াল ভ্যালুৰে মাইনাস কৰি তে আমি কি পাও চেঞ্জ পাই যাও হয় সো আমি চেঞ্জ ইন velocity কেনেকৈ পাম ফাইনাল velocity মাইনাস ইনিশিয়াল velocity সো ফাইনাল velocity আমাৰ কিমান v2 ইনিশিয়াল velocity কিমান v1 ইনিশিয়াল মানে কি যেটো আৰম্ভণিতে আছিল ফাইনাল মানে কি যেটো পিছৰ velocity এটা আমি পিছৰটো আমি পালো হেতু তো চেঞ্জ ইন velocity কিমান হল v2 minus v1 therefore acceleration আমি কি পাম acceleration কি হয় ডিনোট কৰে জানা স্মল এ ডিনোট কৰে ঠিক আছে acceleration is denoted by small a সো আমি এখানে a লিখিলো ইয়াতে ঠিক আছে acceleration মানে আমি কি লিখিছো ওপৰত চেঞ্জ ইন velocity সো চেঞ্জ ইন velocity আমি কিমান পালো v2 minus v1 ওপৰত আমি কি লিখিম v2 minus v1 তলত আমি কি লিখিছো টোটাল টাইম সো এই টোটাল টাইমটো আমাৰ কি মানে যিখিনি টাইম লাগিছে velocity টো ইয়াৰ পৰা ইয়ালৈকে চেঞ্জ হতে সেইটো টাইম সো কিমান টাইম লাগিছে ইয়াৰ পৰা ইয়ালৈকে velocity চেঞ্জ হতে স্মল t টাইম লাগিছে সো আমি ডিভাইডেড বাই কি কৰিম স্মল t এইখিনি কৰিলে আমি কি পাও যিকোনো বস্তুৰ এক্সিলাৰেশন পাই যাও হয় সো এক্সিলাৰেশন মানে কি v2 v1 divided by t সো v2 টো আমাৰ কি আছে ফাইনাল velocity যিকোনো এটা বস্তুৰ মোশনৰ পিছত যেটো আমি velocity পালো লাস্ট velocity হিটো অফ v2 v1 আমাৰ কি ইনিশিয়াল velocity মানে যেটো আৰম্ভণিতে আছিল বস্তুৰ velocity আমাৰ হেতু কয় v1 আৰু t মানে কি যিখিনি টাইম লাগিলে velocity চেঞ্জ হতে কৰ পৰা v1 ৰ পৰা v2 হতে চল ঠিক আছে বুজি পাইছা সো ঠিক আছে এক্সিলারেশন কি আমি বুজি পালো সো এতিয়া কথা হল যে এক্সিলারেশনৰ ইউনিট কি হ'ব সো আমি এটা চাও যে ইউনিট অফ এক্সিলারেশন সো আমি ইউনিট কেনেকৈ ফাইন্ড কৰিম আমি এবাৰটো ফৰ্মুলাটো আমি লিখিলো ফাৰ্স্ট ইউনিট অফ এক্সিলারেশন কি হ'ব ইউনিট অফ এক্সিলারেশন উপৰত কি আছে আমাৰ উপৰত কি আছে velocity হয় নহয় উপৰত দুটা কি v2 v1 মানে দুটা velocity বা আমি চেঞ্জ ইন velocity বুলি কও তো চেঞ্জ ইন velocity মানে কি উপৰত কি আছে velocity আছে সো velocity ইউনিট আমাৰ কি হ'ব সো যদি আমাৰ ইউনিট অফ এক্সিলারেশন লাগে আমি কি লিখিম উপৰত আছে কি velocity তাৰমানে আমি ইউনিট অফ velocity লিখিম হয় ইউনিট অফ velocity ডিভাইডেড বাই তলত আমাৰ কি আছে টোটাল টাইম মানে কি ইউনিট অফ টাইম এ ডিভাইড কৰি দিম তাক তেতিয়া আমি কি পাম এক্সিলারেশনৰ ইউনিট পাম হয়নে দেন আমি কি কৰিম ইউনিট অফ টাইম হল সো দা velocity ইউনিট আমাৰ কিমান velocity ইউনিট আমি লিখিছো আগতে কি লিখিছো মিটাৰ পাৰ সেকেন্ড হয় মানে মিটাৰ ডিভাইডেড বাই সেকেন্ড দেন আমাৰ টাইমৰ ইউনিট আমাৰ কি SI ইউনিট সেকেন্ড আমি এইবিলাক সব আমাৰ কি SI ইউনিট দেই এইবিলাক সব আমাৰ কি SI ইউনিট SI স্ট্যান্ডার্ড হল সো দেন আমি কি এতিয়া সোয়া
এটো মিটাৰ পাৰ সেকেন্ড মানে কি সেকেন্ডটো কথা তলত আমি ইয়াক কেনেকৈ লিখিব মিটাৰ তলত লিখিব পাৰো এটো সেকেন্ড হয় তলত আৰু এটা সেকেন্ড আছে আছে নাই এটো সেকেন্ডটো কথা তলত আছে এই দুটা সেকেন্ড কি আছে মাল্টিপ্লাই আছে তলত তাৰ মানে আমি কি লিখিব পাৰো মিটাৰ ডিভাইডেড বাই সেকেন্ড স্কয়াৰ কৰি লিখিব পাৰো হল সো ইয়াক যদি আমি ভালদৰে লিখো কেনেকৈ লিখিম মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এনেকৈ লিখিব পাৰো তাৰ মানে কি পালো এক্সিলাৰেশনৰ ইউনিট আমি কি পালো মিটাৰ পাৰ সেকেন্ড স্কয়াৰ বা ইয়াক আমি কেনেকৈ লিখিব পাৰো মিটাৰ সেকেন্ড পাৱাৰ -2 সো এটো কি কাৰণে লিখিলো বুজি পাইছা নহয় মই আগৰ ক্লাছত কৈছো আমি ইউনিট আমি এনেকৈ কি কাৰণে লিখো হলে সো আমি কি ক'ব পাৰো therefore the unit of acceleration is the SI unit the SI unit of acceleration is meter per second square or meter second per -2 হৈ গল ঠিক আছে সো এতিয়া আমি এটা কোৱেশ্চন চাও হা if an object changes its velocity from 10 meter per second to 20 meter per second at time at 5 second okay? So আমি কি কল যে if an object changes its velocity from 10 meter per second to 20 meter per second at 5 second তাহলে 5 second টাইমত যিকোনো এটা বস্তু velocity আমাৰ কি হৈছে 10 meter per second ৰ পৰা 20 meter per second লৈ চেঞ্জ হৈছে সো আমাক কি লাগে then find the acceleration of the object find the acceleration of the object ঠিক আছে আমাক কি লাগে বস্তুটোৰ acceleration লাগে সো আমাদের গিভেন কি আছে এতিয়া আমি ফার্স্ট গিভেন চাও কি দিয়া আছে আমাক এটো চাই লও কোৱেশ্চন সো কোৱেশ্চনৰ গিভেন কি আছে যে যি কোনো বস্তু এটা আমাক কি আছিল ইনিশিয়ালি কোনটো ভেলোসিটি দিয়া আছিল 10 মিটাৰ পাৰ সেকেন্ড তাৰ পৰা ভেলোসিটি চেঞ্জ হৈছে গলৈকে 20 মিটাৰ পাৰ সেকেন্ড লৈকে তাৰমানে আমাৰ ইনিশিয়াল ভেলোসিটি দিয়া আছে হয় ফাইনাল ভেলোসিটি দিয়া আছে আৰু আমাক কি দিয়া আছে টাইম দিয়া আছে সো আমাৰ লাগে কি এ লাগে সো আমি লিখি দিয়া আছে কি আমি লিখিলো ফার্স্ট v1 দিয়া আছে v1 মানে আমি কি লিখিছিলো ইনিশিয়াল ভেলোসিটি হয় সো ইনিশিয়াল ভেলোসিটি দিয়া আছে কিমান 10 মিটাৰ পাৰ সেকেন্ড দেন আমাক কি দিয়া আছে v2 আমাৰ কি আছিল ফাইনাল ভেলোসিটি হয় কিমান দিয়া আছে ফাইনাল ভেলোসিটি 20 মিটাৰ পাৰ সেকেন্ড দেন আমাক কি দিয়া আছে টাইম দিয়া আছে t কিমান দিয়া আছে 5 সেকেন্ড আমাক কি ফাইন্ড কৰিব লাগে আমি ফাইন্ড কৰিব লাগে এক্সিলাৰেশন a লাগে হয়নে আমি a ফাইন্ড কৰিব লাগে সো আমাৰ বহুত ইজি হয় আমি এটা কি ডাইৰেক্ট ফৰ্মুলাটো লিখি দিম সো উই নো দ্যাট a is equal to v2 minus v1 divided by কি t টাইম নহলে সো ইয়াৰ কাৰণে আমাৰ কি আছে v2 ভ্যালু আছে কিমান 20 মিটাৰ পাৰ সেকেন্ড v1 ৰ ভ্যালু আছে কিমান 10 মিটাৰ পাৰ সেকেন্ড টাইমৰ ভ্যালু আছে কিমান আমাৰ 5 সেকেন্ড সো আমি কি লিখিব পাৰো 20 minus 10 আমাৰ কিমান 20 minus 10 আমাৰ কিমান হ'ব 10 মিটাৰ পাৰ সেকেন্ড divided by 5 সেকেন্ড সো आंसर আমি কিমান পাম 25 divided by 2 meter per second square or meter per second square answer so আমি answer কিমান পালো বস্তুটো এক্সিলাৰেশন আমি কিমান পালো যে 2 meter per second square ঠিক আছে সো এনেকা যদি আমি এক্সিলাৰেশন ফাইন্ড কৰিবলৈ পাৰিবা যদি আমাৰ বস্তুটো ভেলোসিটি দিয়া থাকে আৰু টাইম দিয়া থাকে হৈ যাব সো ঠিক আছে এতিয়া আমি আনটা কোৱেশ্চন চাও if an object initially at rest start moving and reaches a velocity of 50 kilometer per hour at time 2 minutes then
find the acceleration of the object. So my question কৈছে কি যিকোনো এটা বস্তু আমাক কি কৈছে ইনিশিয়ালি এট রেস্ট ইট ইম্পর্টেন্ট হয় না আমাক কি কৈছে এটা বস্তু ইনিশিয়ালি এট রেস্ট মানে আৰম্ভণিতে কোন আছিল ৰেষ্টত আছিল starts moving and reaches a velocity of 50 km/h আৰু কি কৰিলে 50 km/h velocity reach কৰিলে at time কিমান টাইমত 2 মিনিটত হল then find the acceleration of the object আমি আৰু অলপ লিখো যে in meter per second square আমি মিটাৰ পাৰ সেকেন্ড স্কোয়ার কি কৰিব লাগে যেতে অবজেক্ট আছিল তাৰ ভেলোসিটি এক্সেলাৰেশন ফাইন্ড কৰিব লাগে হল সো আমি এটা কি কৰিম গিভেন আমাৰ কি আছে সো গিভেন v1 v2 আৰু t এই তিনিটা বস্তু আমাক লাগে হয় নহয় আমি এক্সেলাৰেশন ফাইন্ড কৰিব লাগিলে আমি কি জানো আমি জানো যে এক্সেলাৰেশন ইজ ইকুয়াল টু কিমান a ইজ ইকুয়াল টু v2 - v1 ডিভাইডেড বাই t টাইম সো আমাক লাগে কি v2 লাগে v1 লাগে আৰু টাইম লাগে সো ইয়াত v1 কি ইনিশিয়ালি কোনটো ভেলোসিটি বস্তুটো আছিল আৰম্ভণিতে আমাৰ ভেলোসিটি কি আছিল বস্তুটো সো ইয়াত একো আৰম্ভণি ভেলোসিটি নাই যদি ভালদৰে চোৱা ইনিশিয়াল ভেলোসিটি ডাইৰেক্টলি আমাৰ একো দিয়া নাই হয় কিন্তু চোৱা আছে কি কৈছে বস্তুটো আমাৰ কি ৰেষ্টত আছিল বুলি কৈছে সো ৰেষ্টত থকা বস্তু এটা ইনিশিয়াল ভেলোসিটি কি হ'ব পাৰে বা ভেলোসিটি কি হ'ব পাৰে যদি বস্তুটো ৰেষ্টত থাকে তাৰ ভেলোসিটি কি হ'ব ৰেষ্টত আছে মানে কি যদি মই কওঁ যে এজন মানুহ ইয়াত আছে আৰু ইয়াৰ ৰেষ্টত আছে তাৰ মানে কি মানুহজন ইয়াতে ৰৈ আছে ইয়াৰ পৰা মুভ কৰা নাই মানে কি ৰেষ্টত আছে মানে কি মানুহজন কি আছে ৰেষ্টত আছে মুভ কৰা নাই মানে কি তাৰ ভেলোসিটি আমাৰ কি হ'ব 0 হ'ব মানে মুভ কৰা নাই মানে কি হ'ব ভেলোসিটি 0 ঠিক আছে হয় বুজি পাইছা নহয় তাৰ মানে কি যেটো আৰম্ভণি বা ইনিশিয়াল ভেলোসিটি হিটো আমাৰ কি হ'ব v1 = আমাৰ কিমান 0 মিটাৰ পাৰ সেকেন্ড মিটাৰ পাৰ সেকেন্ডত কি হ'ব কাৰণ লিখিলো কাৰণ উলিয়াবলৈ কি হয় মিটাৰ পাৰ সেকেন্ডত লাগে হয় সো v2 আমাৰ কি দি আছে ফাইনাল ভেলোসিটি কিমান দি আছে 50 km/h সো আমি কি কৰো 50 km/h ইয়াক আমি কি হলে লৈ যাম মিটাৰ পাৰ সেকেন্ডলৈ লৈ যাম সো এটো কৰা আছে 38 কৰি দিয়া 36 কৰি লিখা 36 km/h আমাৰ ইজি হ'ব কৰি গলে হল সো আমি কি কৰিলো 36 km/h বস্তুটো কি v2 আমাৰ কি আমলো 36 km/h সো এতিয়া আমি ইয়াক কি হলে লৈ যাম মিটাৰ পাৰ সেকেন্ডত দিম সো মিটাৰ পাৰ সেকেন্ডত দিলে কি হ'ব 36 যদি km/h যদি মিটাৰ পাৰ সেকেন্ডলৈ দিব লাগে হলে মই ৰাখিব কি এৰা আমি 5/18 এ মাল্টিপ্লাই কৰি দিম যেটো ভ্যালু আছে তাক কি 5/18 এ মাল্টিপ্লাই কৰি দিবা হল তেতিয়া আমি কি পাম আমি km/h কি হৈ যাব মিটাৰ পাৰ সেকেন্ড মানে সেকেন্ডলৈ কনভাৰ্ট হ'ব হল মনত ৰাখিবা যদি আমি km/h যদি আমি কি হলে কনভাৰ্ট কৰিব লাগে মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰিব লাগে তেতিয়া আমি মিটাৰ পাৰ সেকেন্ড আমি কিৰে মাল্টিপ্লাই কৰিম 5/18 এ মাল্টিপ্লাই কৰি দিম হল তেতিয়া ইয়াত কি হৈ যাব মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট হৈ যাব মনত ৰাখিবা এটো কি হলে 5/18 এ হল সো 5/18 আমি মাল্টিপ্লাই কৰিলে কি পাম 18 36 দুই টাইমছ যায় হয়নে দেন আমি 2 * 5 10 মিটাৰ পাৰ সেকেন্ড 10 মিটাৰ পাৰ সেকেন্ড আমি কি পালো ফাইনাল ভেলোসিটি পালো কিমান 10 মিটাৰ পাৰ সেকেন্ড ইনিশিয়ালি কিমান 0 মিটাৰ পাৰ সেকেন্ড আৰু টাইম কিমান কৈছে এটো ভেলোসিটিৰ পৰা এখিনি বাৰ টাইম কিমান লাগিছে 2 মিনিট কিমান লাগিলে 2 মিনিট সো 2 মিনিট তো আমি সেকেন্ডলৈ লৈ যাম 2 মিনিটত কিমান সেকেন্ড 2 * 60 = 120 সেকেন্ড হয় 120 সেকেন্ড সো এতিয়া আমি কি উলাম এক্সেলাৰেশন ফাইন্ড কৰিম সো এক্সেলাৰেশনৰ ফৰ্মুলা এটো হয়নে সো হেতু ফৰ্মুলাত আমি কি কৰিম জাস্ট ভ্যালু পুট কৰি দিম কাৰ ভ্যালু v2 v1 আৰু টাইমৰ ভ্যালু বা t ভ্যালু সো v2 কিমান 10 মিটাৰ পাৰ সেকেন্ড 10 - v1 কিমান 0 ডিভাইডেড বাই টাইমৰ ভ্যালু কিমান 120 সো আমি কি পাম 10/120 0 0 ক্যান্সেল সো আমি কি 1/12 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হল সো বস্তুটো ভ্যালু বস্তুটো এক্সেলাৰেশন আমি কি পালো 1/12 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ঠিক আছে বুজি পাইছা নহয়